লকডাউনৰ এই সময়ছোৱাত বহু দল সংগঠন আৰু বহু হৃদয়বান লোকে এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰা বহু লোকক বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰি মহানুভতাৰ নিদৰ্শন দাঙি ধৰিছে। আৰু আমিও প্ৰাইম নৰ্থ ইষ্টে প্ৰতিটো সময়ত সদিচ্ছাৰে তেনে ধনাত্মক বাতৰি সম্প্ৰচাৰ কৰি তেওঁলোকক ৰাইজৰ এই দুৰ্যোগৰ সময়ত এনেদৰে আৰু দুগুণ উৎসাহেৰে কাম কৰিবলৈ প্ৰেৰণা যোগাবলৈ চেষ্টা চলাই আহিছোঁ। ৰাইজৰ এই দুৰ্যোগৰ সময়ত যোৰহাট তৰাজান গায়ন গাঁৱৰ এটি আগশাৰী ভাওনা নাট্য দল বৃন্দাবন সাংস্কৃতিক গোষ্ঠীয়ে যোৰহাটৰ বিভিন্ন ঠাইত দিন হাজিৰা কৰা লোকসকলক বহুতো খাদ্য সামগ্ৰী যোগান ধৰে। বৃন্দাবন সাংস্কৃতিক গোষ্ঠীৰ এই পদক্ষেপক সকলোৱে একেমুখে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। ঋতুৰাজ বৰাৰ ৰিপৰ্ট, প্ৰাইম নৰ্থ ইষ্ট, যোৰহাট।